Hello guys, welcome to my YouTube channel. Yeah, আজি আমি ইণ্টাৰভিউ দিব আহিছোঁ। আমি আজি এতিয়া লাইনত আছোঁ, ভিতৰত সোমাবলৈ পোৱাই নাই গেটৰ ভিতৰলৈ। ইফালে ফিল্ডখন চাওক আপোনালোকে, ইয়াতকৈ আমি ভিতৰলৈ যাব লাগিব। ফিল্ডখন এইফালেহে আছে। অঁ, বহুত মানুহ আছে, মানুহ চাওকচোন। গৈছে হ'বা নি, সোমাইছে হ'বা, দুজনী এজনীকৈ সোমাইছেগৈ নি। বহুত দীঘল লাইন হৈ আছে। সোমাই আছে লাহে লাহে, এইখিনি সোমাই আছে ন, এইবোৰ চেক কৰিছে। এইটো লাইন নাহা, এইটো লাইন ডাইৰেক্ট চেলকৈ নিব। এতিয়া সোমাব লৈছে আৰু তাতে থাকোঁ আৰু চেক কৰিছে ID প্ৰুফ আৰু সোমাইছে। এপ্লাই কৰা এডমিটটো। এইটো লাইনত কিমান দেৰি ল'ৰা ছোৱালী সোমাই আছে। এতিয়া আমি সোমাম, এইবোৰ সোমাইছে। আমি সোমাবলৈ বেছি সময় নাই আৰু সোমামগৈ মানে সোমামেই আৰু। ইয়াত দেখিছে নহয় কিমান লাইন আছে, ইমানৰ পিছতে সোমামেই। ডকুমেণ্ট চেক কৰি আছে। এতিয়া আমি সোমাই গৈ আছোঁ, এয়া চাওক। আমি পৰিস্মিতা কেই নম্বৰ মান গ্ৰুপত পাম বুলি ভাবিছা? এতিয়া লাইনটোত গৈ থাকিলে বোলে আগবাঢ়া খালি আছে পুৰা, হেৰি যোৱাগে না, খালি আছে যোৱা, গৈ থাকা। আমি গৈ আছোঁ, গৈ দিয়াচোন, মোক অলপ ভিডিঅ' কৰি দিয়া। বেক কেমেৰা পাই দিওঁ নেকি? ফোন কেমেৰাটো নহৈছে কেলে আকৌ ফোন নহয়, এইফালে খৰিহঁত আহি আছে, এইফালে মই লাইনে লাইন, আমাৰ লাইন ইমান দীঘলীয়া লাইন, মানে আমাৰ পাছত আৰু নাই, আমাৰ পাছত বহুতখিনি নাই। আমি আগলৈ কিমান আগবাঢ়িব পাৰে সিমান যোৱাগৈ ছোৱালীবোৰ, কিমান আগবাঢ়িব পাৰে সিমান যোৱা, কাৰণ মানে আৰু বেলেগ বাছত আহি আছেতো, সোমালে হ'লে বেকগ্ৰাউণ্ড
ইয়াতে কৰিবা তাতো আছে আছে নহয় কেলে তুমি কিমান লাগিব দিয়া আমাক Hi, good morning. সেইয়া ট্ৰেইনিং হৈ আছে ছোৱালী মানুহৰ ট্ৰেইনিং নাই হোৱা নেকি ট্ৰেইনিং হৈ আছে তাৰপিছত চবৰে বেলেগ বেলেগ এইখিনি যে দমাই পেলাই আছে বুলি ক'বলৈ Good morning. Morning. Training di আছে ওপৰত থি আছে এজন আকৌ হেৰি বুলি ক'লে নাই বহুত আছে দেই ট্ৰেইনিং দি থকা ইমান দীঘল লাইন মানে আৰু আহোঁতে ভাগৰে গৈছে এইখিনি দেখিলা নাই আমি এতিয়া এইটো সেই লাইনত আহিছোঁ এইটো লাইন এনেও ভাং খাব এতিয়া কাৰণ তাত ছোৱালী ভাত পিন্ধিব নাই ইয়াৰ পৰাই পটাপট চুৰ কৰিব লাগে খুলি লৈছা তাই আগত যাম বুলিব ক'বলৈহে আগত নাপাওঁ নহয় নিনিব লাগিলে মোক মই তোক যাং নিনো তই চাবি দে গৈ আছোঁ পোৱাগৈ নাই ইমান দীঘল ৰাস্তা লাইনো ইমান দীঘল হাই কৈ দিয়া হাই সেইটো নহয় নি তাত হেৰি টয়লেট কৰিবলৈ দিছে কিমান লেতেৰা হৈ থাকিব সেইখিনি হ'লে সিহঁতৰ পাবই দিব ফাইনেলি আহি পালোহি আৰু এতিয়া আমি এইখিনি লাইন দেখিছে নহয় তাৰ পাছতে গৈ আমি বহিমগৈ আমি ইয়াত তেনেকৈ সোমাই বহি আছোঁ এটা গ্ৰুপ গৈছে আমি এতিয়া ছেকেণ্ড নম্বৰ গ্ৰুপটোত বুলি ৰৈ আছোঁ আমি সোমাম আমাৰ মানে প্ৰথম গ্ৰুপটো যোৱাৰ পাছতে আমাৰ ডকুমেণ্টছবোৰ চোৱাৰ পাছতে আমি কিহৰ ড্ৰেছ পিন্ধিম আকৌ আমি ড্ৰেছ পিন্ধি আছোঁ দেখোন সেইবোৰ দেখিছিলে কিমান এইটো প্ৰথম গ্ৰুপটো পিছে এতিয়া এটা কথা নহয় আপোনালোকেতো মোক সুধিব আপুনি ৰানিং কৰিলে নে নাই মই ৰানিং কৰিলোঁ দেখাবতো নোৱাৰিলোঁ কিন্তু মোৰ মানে কি হ'ল 6 ছেকেণ্ডৰ কাৰণে মই ডিছকুৱালিফাই হ'লোঁ আপোনালোকেও মানে ট্ৰাই কৰিব 1 ছেকেণ্ডে মানে বহুত মূল্যৱান হয় সেইটো কাৰণে আপোনালোকেও মানে যিবিলাকে ধৰক এই ৰানিঙৰ কাৰণে ইণ্টাৰভিউ দিব সেইবিলাকে পূৰা মানে প্ৰেক্টিছটো কৰি থাকক আৰু তাৰমানে 1 ছেকেণ্ডো যদি আপোনাৰ বেছি হৈ যায় মানে আপুনি ডিছকুৱালিফাই হ'ব সেইকাৰণে ছেকেণ্ডৰ মূল্যটো বুজি মানে আপোনালোকে প্ৰেক্টিছটো কৰি থাকক মোৰ মানে 6 ছেকেণ্ড বেছি হৈ গ'ল সেইটো কাৰণে মই জাপ মাৰিবলৈকে নাপালোঁ ঠিক আছে আৰু মানে মোৰ কালি ভ্লগটো সম্পূৰ্ণ নহ'ল সেইবাবে মই আজি সম্পূৰ্ণ কৰিছোঁ আপোনালোকে কেনে পালে জনাবচোন আৰু আজিলৈ বাই বাই